আসাম জ্ঞান অফিচিয়েল ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ চবে ভালে আছে। সব বন্ধুসকল, যিসকল ছাত্ৰ ছাত্ৰীয়ে আসাম ডাইৰেক্টৰ ৰিক্ৰুটমেণ্টৰ লিষ্টত নাম আহিছিলে, সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে নতুনকৈ নটিচ আহিছে, আপোনালোকে চাব পাৰে। ইন পাৰ্চুইং অফ দ্য গভৰ্ণমেণ্ট কমিউনিকেশ্যন bid number SLRC grade for Assam allotted department 23/24/01 for dated for 00405/2023 and number of SLC grade 3 61 allotted of department 23 dated 06/05/2023. It is for information of all concerned that document verification of candidate selected by the state level recruitment commission for grade 3 and grade 3 but class 3 and class 4 post of to be posted in different categories post under the Directorate of Elementary Education Assam is scheduled as per the details given below. যিসকল ছাত্ৰ ছাত্ৰীয়ে বা লগ বন্ধুসকলে আসাম ডাইৰেক্টৰ ৰিক্ৰুটমেণ্টৰ ক্লাছ 3 এণ্ড ক্লাছ 4 ছিলেক্টেড হৈছিলে, সেইসকল ছাত্ৰ ছাত্ৰীয়ে এলটমেণ্ট দিয়া হ'ব। আপোনালোকে ডেট 15 আৰু 17 মে তাৰিখে আপোনালোকে 10টা বজাৰ পৰা 3টালৈকে আপোনালোকে কনফাৰেন্স হল অফ সমগ্ৰ শিক্ষা অভিযান আসাম কাহিলীপাৰাত আপোনালোকে যাব লাগিব। লগতে আপোনালোকে ইয়াতে দিয়া আছে দ্য কেণ্ডিডেট মাষ্ট এটেষ্টেড দ্য ডকুমেণ্ট ভেৰিফিকেশ্যন এলং উইথ অৰিজিনেল ডকুমেণ্ট এণ্ড চেল্ফ এটেষ্টেড ফটোকপিজ ছেট অফ ফ্লয়িং। আপোনালোকে অৰিজিনেল ডকুমেণ্টছ আৰু লগতে ফটোকপি জেৰক্স লৈ যাব লাগিব। কি ডকুমেণ্টছ লৈ যাব লাগিব ইয়াতে দিয়া আছে। দ্য ৰিলিভেণ্ট অৰিজিনেল ডকুমেণ্টছ। Number B দিয়া আছে কপি অফ অৰিজিনেল এপ্লিকেশ্যন। Number C দিয়া আছে এডমিট কাৰ্ডছ। Number D দিয়া আছে আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু ভোটাৰ ID। Number E দিয়া আছে one পাছপোৰ্ট সাইজ ফটো। এতে দিয়া আছে the date wise list of candidates will be available in the official website of Directorate of Elementary Education Assam de.assam.in। আপোনালোকে লিষ্টটো ৱাইজ আপোনালোকে দিয়া থাকিব। আপোনালোকে de.assam.gov.in দিয়া থাকিব, আপোনালোকে চাব পাৰে। তলত মোৰ ডিছক্ৰিপশ্যনৰ পৰা লিংকটো দিয়া থাকিব। ইয়াতে দিয়া আছে দ্য কেণ্ডিডেটছ হু cannot attend the document verification from 15 to 17 May 2023। যিসকল ছাত্ৰ ছাত্ৰীয়ে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে 15 বা 17 তাৰিখত যাব নোৱাৰে, ডিউ টু জিনিয়ৰ ৰিজন উইল বি এলাউড টু এটেণ্ড উইথ ডকুমেণ্টাৰী এভিডেন্স অনলি অন দ্য 18 মে। যিসকল কিবা ভেলিড ৰিজনৰ কাৰণে 15 বা 17 তাৰিখে যাব নোৱাৰে, সেইসকল ভেলিড ৰিজনৰ কাৰণে 18 তাৰিখে যাব লাগিব। Only the candidate will be allowed inside the venue। যিসকল কেণ্ডিডেটছ ছিলেক্টেড বা ভেলুৱেবল কেণ্ডিডেটছ সকলেহে ভেৰিফিকেশ্যনৰ কাৰণে এলাউ কৰি দিয়া হ'ব। ভিডিঅ'টো ভাল লাগিছে যদি লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব, লগ বন্ধুসকলক শ্বেয়াৰ কৰিব।